Hello guys, welcome back to my YouTube channel ANUPAM-BITUPAN আৰু আজি মোৰ ভাগ্যখন একদমেই বেয়া আছিলে তো কিহৰ কাৰণে বেয়া আছিলে আপোনালোকক দেখুৱাম সো ভিডিঅ'টো শেষলৈকে চাব গাইস ফাইনালি এইটো বেজি ওলাইছে এইটো আৰু এইটো এতিয়া দিব তো ক'ত দিয়ে কি দিয়ে ভিডিঅ'টো শেষলৈকে চাব গাইস মানে চৰত এয়া মাছ ইটাবৰ কাৰণে গাছ কাটিব গৈছিলোঁ তাতে চাও কাটি থাকোঁতে মোৰ আজি এনেকুৱা অৱস্থা ভবাই নাছিলোঁ মানে হাতৰ পৰা দাখন স্লিপ হৈ পেলাই মোৰ ভৰিত কাটি দিলে আৰু হেমন্তদাৰ তাত চিলাই তিলাই কৰিলোঁ এতিয়া টিটি বেজি এটা দিব তো বেজিটো ল'ম বেজি ৰেডি কৰি আছে হেমন্তদাই আজি হেমন্তদাও মোৰ ভিডিঅ'ত হ'বলগীয়া আজি হেমন্তদাৰ ভিডিঅ' মোৰ ভিডিঅ'ত পইচা কৰি এয়া বেজি দিবলৈ ওলাইছোঁ মিষ্টাৰ অনুপম-বিতুপান গাইছ মানে আজি ভাগ্যখন বহুত বেয়া আছিল এনেকুৱা হ'ব বুলি ভাবাই নাছিলোঁ বেজিটো লৈ কেনেকুৱা লাগে বহুত দুখ পাইছোঁ কিন্তু তুমি দিয়াৰ কাৰণে অনুভৱ কৰা নাই গাইছ ফাইনেলি বেজি লোৱা হৈ গ'ল আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয় ভৰিখন কাৰণ মোৰ কালিৰ পৰা আকৌ অফিচ আছে গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ আৰু এইকেইদিন ভিডিঅ' বনাব অলপ অসুবিধা হ'ব ক'তো যাব নোৱাৰিম চ' আপোনালোকে বেয়া নাপাব